ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভাবিলোঁ আমি স্কুলতনো কেনেকৈ থাকোঁ তাকেই আপোনালোকক অলপমান দেখাম। সেয়া আমি ওপৰলৈ গৈ এনেকৈ কিবা কিবি এনে চাই মেলি আছিলোঁ। সেয়া দেখিছেনে, তলতে কেইটা আছে আৰু আমি ওপৰত। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, তাৰে মাজত আৰু অকণ অকণ ৰ'দ ওলাইছে আজি। ইমান দিনটো বতৰে বেয়া আছিল, বৰষুণে দি আছিলে। কিবাকৈ ৰ'দটো ওলালে বৰ ভাল লাগিছে। এয়া আমাক বিচাৰি বিচাৰি ওপৰে পাই গ'ল। এয়া এতিয়া আমি তললৈ যাম, যাই কি কি হৈ আছে আকৌ আপোনালোকক দেখাম কি কি কৰোঁ আজি। ইহঁতৰ উৎপাতত আৰু আহিব নোৱাৰি, এইফালে আৰু কামেই কৰি আছে। এয়া মই ঘৰ আহি পালোঁ। মই ভাবিছোঁ আজি মানিমুনি অকণমান আঞ্জা বনাম। সকলোৱে খাই থাকিব লাগে মানিমুনি, পেটৰ কাৰণে বহুতেই ভাল। ময়ো ভাবিলোঁ আজি এনেকৈয়ে বনাই খাম। এয়া দেখিছেনে, কেইটামান মেচিনদাৰী পাতো দিছোঁ। আৰু যে সৰু সৰু এইবোৰ কচু ঠুৰি হয়, কি কচু কয় মই পাহৰি গ'লোঁ নহয় নামটো মনত পৰিলে আপোনালোকক জনাই দিম বাৰু। এয়া দেখিছেনে, ওচৰতে মই কেইটামান আলু গুটি লৈছোঁ, সৰু সৰু আলু। এইখিনি মই ভালকৈ কাটি ল'লোঁ। এতিয়া কাটি লৈ পেলাই পিচি ল'ম মিক্সিত। তাৰপিছত মই কৰিম আলুখিনি সৰু সৰুকৈ। আলুখিনি জাষ্ট ফুটা কৰি লওঁ, আপোনালোকক দেখাই যাম কেনেকৈ মই সৰু সৰুকৈ ফুটা কৰোঁ। এয়া দেখিছেনে, এডাল মই কাটি লৈছোঁ। এইডালেৰে মই আলুখিনি সৰু সৰুকৈ এটা এটা ফুটা কৰি গৈছোঁ। এটা ডাঙৰবিলাক দুটা কৰিলেও কথা নাই। আপোনালোকে কি বুজি পাইছেনে কিহৰ কাৰণে ফুটাটো কৰিছোঁ? এনেকুৱা কৰিলে মানে নিমখটো সোমাই যাব আলুখিনিৰ ভিতৰত, তেতিয়া খাবলৈও বহুত টেষ্টি হ'ব। এয়া মই সকলোবোৰ আলু এনেকৈ ফুটা কৰি ল'ম। এনেকৈ দিলে ভিতৰত নিমখখিনি সোমাই যায় আৰু আলুটো খাবলৈ খুবেই ধুনীয়া হয়। এনেকৈ খাই মই বহুতেই ভাল পাওঁ। কিন্তু এই ফুটা কৰি নিদিলে মানে নিমখটো সোমাই নাযায় আৰু খাবলৈ একেবাৰে বেয়া হয়, নিমখটোৱেই নালাগে। মই সকলোবোৰ আলু এনেকৈ কৰি ল'লোঁ। জল্দি মোৰ দেৰিও হৈছে, স্কুলৰ পৰা আহি পাওঁতেই মোৰ 1টামান বাজি গ'ল। এতিয়াতো প্ৰায় 1:30মান বাজিছে চাগে। জল্দি কৰি মই এইখিনি খুন্দনাটো পিচি লওঁ। আপোনালোকক পিছা হোৱাৰ পিছত মই দেখাই আছোঁ। অকণমান আদা দিবলৈ লাগিব, পাহৰিছিলোঁৱেই। অকণমান আদা দি পেলাই ইয়াত পিচি লওঁ। বাই বাই। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।